এই লাইটটো অফ কৰ। মানুহ মাৰি দিবি দেই তহঁতে। তোক আকৌ এনেকৈ মাতিলে ৰিমৰ ফোন পাতি আমাৰ ওচৰলৈ আহিলি হয় জানো? দে সেইবিলাক বাদ দে, এতিয়া বহ, সোনকালে আৰম্ভ কৰ। আৰম্ভ কৰিবি ৰ, আগতে শুন মোৰ কথাখিনি। চা অভি, তোক আমি ইমান টাইম ৰখি আছোঁ, আমি তোৰ কথা খাই নিব পাৰিম, এতিয়া বেগটো ল। না ভাইহঁত, মোৰ দ্বাৰা নহ'ব দে, মা ঘৰত ভাত খাব ৰখি আছে। ল এটা বেগ খালে মানুহ মৰি নাযায়তো, নে তোক চাকৰিয়ালৰ বেটিয়ে খাব মানা কৰিছে? আৰে তহঁতে প্ৰত্যেকটো কথা এনেকৈ কিয় ল? পৰিস্থিতি অনুসৰি কেতিয়াবা খোৱাটো বেলেগ কথা, কিন্তু ৰাতি এনেকৈ মদ খাই ঘৰত যোৱাটো, তাতে মা ঘৰত অকলে আছে। আৰু শুন, আমি এনেকৈ চহৰত যোৱাটো ভাল নহ'ব নেকি? তাতে নিয়ৰ ঘৰত অকলে, ভালকৈ বিচাৰিলে কিজানি গাঁৱতে কিবা পাম আমি। হ'ব দে অভি, তই মোৰ কথা চিন্তা কৰিব নালাগে। তই খুলি নকয় কিয় তোক ঘৈণীয়ে যাব নিদিয়ে বুলি? এতিয়া কি হ'ল? গাঁৱৰ চক্ৰ বিহুটোৰ পৰা ওলোৱা আইডিয়া দেখোন তোৰেই আছিলে। অঁ কৈছিলোঁ মই, কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত অলপ ভাবিছোঁতো ভাল হ'ব নেকি? বাৰু মই ক'বহে পাৰিম দে, এতিয়া মই যাওঁ, মা ৰখি ৰখি আমনি পাইছে চাগে। আৰে যা, মাৰে নহয়, বেলেগেহে আমনি পাইছে চাগে।